এই আমাৰ অভি গৈ আছে একদম আগত মই আহি গ'লো অভিয়ে লৈ আহিছোঁ আজি দেই মাজুলী কি কয় নহয় কি বুলি কয় এখন হ'ল চাংকো ৰিভাৰ ক্ৰুজ এখন নিমাতী ঘাটত মানে খুলিছে এখন মানে ক্ৰুজ টাইপ ৰিজৰ্ট নিচিনা আৰু ইয়াত মানে মানুহ চিল কৰিব পাৰে আচ্ছা একদম পূৰা এইফালে বনাই আছে নতুন নতুন চলো সুবিধা আছে এইফালে ইয়াত ষ্টাইল দেখিছা নাই বাঁহনি ঝাৰু যে ঘৰত আমি যে ঘৰ খাওঁ বাঁহত এতিয়া মানে এতিয়া মানে পিকনিক ছিজনটো আহিব ন পিকনিক ছিজন মানে ধুনীয়াকৈ বনাই মেলি হেৰি কৰি দিব এতিয়া মানে কি হৈছে কি অলপ বনাই আছে মানে কমপ্লিটকৈ হোৱাগৈ নাই বুজিছা নাই আগত সেইফালে আছে মাজুলী এই যে এইখন দিছে নাই আচ্ছা এইখন ফেৰি গৈ আছে অ'কে এইফালে এখন ফেৰি গৈছে দিছে নাই আচ্ছা দেখিছোঁ ফেৰি আপোনাৰ এনেকৈ আপুনি যদি আপুনি মাজুলী অহা নাই কাৰণে কৈছোঁ আপুনি এইফালে এনেকৈ গৈ হাই চুকত আছে কমালে এইখন হয় তাত আছে মাজুলী সেই চুকত এনেকৈ যাব গম পাইছে নাই এইটো মাজুলী নহয় একচুৱেলি এইটো তাৰ সেইটো বালিচৰ হয় নহ'লে আচ্ছা সেইফালে সেই চুকত যাব এতিয়া গৈ আছে এইখন ফেৰি এইখন কি তালৈকে যাব ন ফেৰিখন আচ্ছা এনেকৈ এনেকৈ যাব আৰু মোৰ এতিয়া পূৰা ধুনীয়াকৈ এই কেইডোখৰ জেগা ভাল লাগিছে চাওক ধুনীয়া লাগিছে একদম পূৰা আৰু এইখন আহিছে বোলা মাজুলীৰ পৰা আহি আছে এইখন ফেৰীখন আৰু এখন গৈ আছে এইফালে আৰু ভাল লাগিছে বেলিটো পূৰা একদম ওলাই আছে পিছত ইয়াত পূৰা দেখিছে সেৱা ঘৰ একদম ধুনীয়া লাগিব ইয়াত বহি পেলাই আৰু ইয়াত বাঁহৰেদি একদম পূৰা লাইট কেনে বনাই থৈছে এইবোৰ দেখিছে বহি গৈছে চাওক এইফালে আৰু এইফালে অভিয়ে পুৰা ব্লগিং কৰি আছে ল'ৰাটো আৰু এইফালে নাচি আছে কিন্তু এই যি গান লগাই থৈছে ন কপিৰাইট লগোৱা গান হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে এই গান গাই আছিলে দেই একদম পুৰা ভাল লাগিছিলে একদম বঢ়িয়া লাগিছে আগৰবাৰ তুমি গাইছা মানে এসপ্তাহমান আগতো গাই আছা মই আৰু এদিন আহিছিলোঁ মানে ফাইনেলি ঘৰ পাই গ'লোহি এতিয়া আপোনাৰ সন্ধিয়া হৈ গ'ল ৰাতি হৈ গ'ল অভিলাষক লগ পাই ধুনীয়া লাগিলে বহুত ভাল লাগিলে আৰু মই যে আহিছিলোঁ বাইকখন যে পঠাই দিছিলোঁ ট্ৰান্সপৰ্টত চ' একো ডেমেজ অকণো হোৱা নাই চ' খুব সুন্দৰভাৱে পেকিং কৰা হৈছিলে অলৰেডি মই আপোনালোকৰ ভিডিঅ'টো মই আগত দেখাইছিলোঁ কেনেকৈ পেকিং কৰিছিলে যিজন পেকিং কৰা হয় তাৰ লগত অকণমান ভাল হৈ পেলাই মানে পেকিংটো ভালকৈ কৰি পেলাই যদি কোনোবাই ক'ৰবাৰ পৰা লৈ আহে ন পেকিং যিজনে কৰে তেওঁৰ লগত ভালকৈ হেৰি কৰি পেলাই পেকিং কৰা একদম ফিটফাট কৰি আনিব পাৰে মোৰ গাড়ী অকণো ডেমেজ হোৱা নাই খুব সুন্দৰ হৈ আছে এতিয়া অসমত চলি আছোঁ নিমাতী ঘাটত আৰু এজন লগ পালোঁ ডক্টৰ ব্ৰ বুলি কয় আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব এজন ভাল ইউটিউবাৰ হয় 200 কিমান এবভ মানে ছাবস্ক্ৰাইবাৰ আছে তাক লগ পাই গ'লোঁ নিমাতী ঘাট তাৰপিছত মানে বহুত ভাল লাগিলে মানে এনেকৈ ইমান কৰ্ণাটকৰ ভাল ইউটিউবাৰ এজন মানে আমাৰ অসম মানে কৰিবলৈ আহিছে ভিজিট কৰিলেহি ভাল লাগিলে ಡಾಕ್ಟರ್ ಬ್ರೋ ನೀವು ನೋಡ್ತಾ ಇದ್ದೀರಾ ಅಂದರೆ ತುಂಬ ತುಂಬ ಥ್ಯಾಂಕ್ಸ್ ನೈಸ್ ಟು ಮೀಟ್ ಯು ಸೊ ಎಗೇನ್ ಮತ್ತೆ ಯಾವಾಗ ಸಿಗುವ ನೋಡುವ ভাল লাগিছে ট্ৰেডিশ্যনেল খানা খাব পৰা নাই ইমান দিন হ'ল ভাল লাগিছে ঘৰত আহি একদম শাক পাচলি লাই মই বেছিকৈ খাই ভাল পাওঁ আপোনাৰ লাই শাকটো দেখাম মই কেতিয়াবা আমাৰ ঘৰৰ খানা কেনেকৈ বনাই একদম চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ
যদি মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰি লোৱা নাই এতিয়া গৈ একদম ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু মজা মজা ভিডিঅ'বিলাক পাই থাকিব